ৰাস্তা বৰ্তমান পানীৰ কোবালত কবল ওলাই আছে কবল বোলা নহয় কি বকাই আছে কবল সোধ গতিকে আপোনালোকে ৰাস্তাতে নাহিব আৰু আপোনালোক সাৱধানে থাকক ভাল কথা হ'ল দুটা ঘৰৰ মাজত মানে বিলৰ ফালৰ পৰা এইফালে পানী আহি আছে সুত হৈ আছে পানী সুত হৈ আছে পানীবিলাক গৈ আছে পূৰা ৰাস্তাৰ ফালে এইফালে গৈ আছে পানীটো সিপাৰলৈ গৈ আছে আৰু পিছফালে যিটো মানে হেৰি আছিল নতুনকৈ বনোৱা সেইটো অলপ ওলাই আছে আৰু সেইখিনি ওলাই আছে এইটো মানে ছাগলী বান্ধা গোহালি আৰু মোৰ পুখুৰীটো ইতিমধ্যে তল গৈছে তাত এখন নাও ঘূৰি আছে দেই এখন নাও অলপ আঁতৰত আছে মই যিমানটো পাৰিছোঁ মানে ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ নাই ঢুকি নাপায়গৈ এইটো আমাৰ গড়কাপ্তানি পথ ইয়াত এতিয়া বৰ্তমান নাও চলি আছে এইটো মোৰ ৰাইচ মিলটো যেনে তেনে ওলাই আছে যেনে তেনে ওলাই আছে আৰু ৰাইচ মিলটো যেনে তেনে ওলাই আছে তাৰ কাষৰীয়া পানী সুত হৈ আছে এয়া এইখিনিতে মানে গৰু কিছু বান্ধিছিলে গৰুবিলাক এতিয়া নিৰাপদ ঠাইলৈ লৈ যোৱা হৈছে প্ৰভু ঘৰ এইটো হৈছে আমাৰ ভৱেন নাথৰ গৃহ সিফালে এয়া বীৰেণ নাথৰ ঘৰটো এইটো বীৰেণ নাথৰ ঘৰ পশুকুলৰ অৱস্থা আপোনাৰ ঘাঁহ বন গজিছিলে ঘাঁহ বন গজি এতিয়া আকৌ গৰুকেইটা উলিয়াই সোমোৱা কৰিব পৰা হৈছিলে আকৌ আপোনাৰ ৰিটাৰ্ণ আহিলে পানী এতিয়া মানে মানুহ থকা খোৱা সুখ নাইকিয়া গৰু ম'হ মানে একেবাৰে গতি নাই মানুহৰ ৰাইজক এনেকুৱা পানী জীৱনত দেখা নাই জন্ম পাওঁ মোৰ এতিয়া নাই মোৰ 50 বয়স হৈছে এনেকুৱা পানী 4 চনৰ পানীটো এনেকুৱা হোৱা নাই পহন্তৰ দিনতো এনেকুৱা পানী হোৱা নাই কিন্তু আজি এইটো পানী দেখিছোঁ জীৱনত আৰু যাতে এই চৰকাৰখনে বহুত ভেজালত পৰিছে তাৰমানে কিয় এই কৰোণা এই আপোনাৰ পানী কিমান সহ্য কৰিব চৰকাৰখনে কিন্তু হিমন্ত বিশ্ব শৰ্মাক মই এটাই অনুৰোধ জনাইছোঁ যাতে ৰাইজক অলপ আৰু অকণ চকু মেলি চাওক মই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ তেখেত মুখ্যমন্ত্ৰী নোহোৱা হয় কিন্তু আমাৰ এই ৰাইজৰ এইটো উপকৃত নহয় এইটো গড়কাপ্তানি পথ এইটো আমাৰ নাথ নামঘৰ সন্মুখৰ পথ দুগৰাকী যুৱতী আহি আছে ধুনীয়া অৱস্থা বেয়া বহুত বানপানী ল'ব লাগিব
জীৱনৰ সম্পত্তিৰ নিৰাপত্তা এয়া ৰাজপথত